কবিতাৰ শিৰোনাম কন্যা তাই। কবি জাহ্নবী নাথ শইকীয়া। আবৃত্তিকাৰ পল্লৱী দাস। কন্যা তাই জীৱন যন্ত্ৰণা সংক্ৰমিত এটি অধ্যায়, এটি প্ৰাণৰ স্পন্দন। তৃষ্ণাত বন্দী পৃথিৱীৰ এখনি চিৰন্তন বুৱতী নদী। জীৱনৰ কোবাল ঢৌৱে উটুৱাই খহায় জীৱন সমীকৰণ, আৰু কেতিয়াবা সৃষ্টিৰ অপূৰ্ব ভাস্কৰ্য হৈ জিলিকে প্ৰাণৰ সেন্দুৰীয়ালি। কন্যা তাই আই পিতাইৰ উশাহৰ নান্দনিক স্পন্দন, হেঁপাহৰ উজ্জ্বল তৰা, চন্দ্ৰাৱলী আকাশৰ মেঘ হৈ লুকা-ভাকু খেলে আকাশৰ মোহনাত, বৰষুণ হৈ নামে স্নেহৰ চোতালত। যুগান্তৰ স্নেহাকাশ তাই, তাইৰ গৰ্ভত ৰূপান্তৰৰ সোণালী পৃষ্ঠা। মাতৃ, ভগ্নী, পত্নী ভিন্ন ৰূপেৰে কন্যা তাই। সৃষ্টিৰ এখনি অৰ্ধ আকাশ, তেজৰ বৰণ সলাই যায় এঘৰলৈ অযুত স্বপ্নৰ বুকুচাত উঠি। স্বপ্নৰ ডেউকা ভাঙে যেতিয়া জীৱন হৈ পৰে ধূসৰ পৃষ্ঠা, আৰু কেতিয়াবা সূৰুযৰ নতুন ঠিকনা হৈ পোহৰৰ আলপনা আঁকে হৃদয়ে